ফাগুন শীৰ্ণ বননিত আকালৰ বৰষুণৰ দৰে আছিল মাহৰ শেষৰ দৰমহা। পুৰণি চাইকেলত পিতাইৰ সতে দৰমহাই আহি পাইছিল চোতালৰ শেৱালি তল। ডাঙৰীয়াৰ জেপত থকাৰ দৰে পিতাইৰ জেপত নাছিল দৰমহাৰ বাবে নিমজ চমৰাৰ বহুতৰপীয়া ঘৰ। ঘামেৰে গঢ়া দৰমহাই পোনাই পাইছিল সপোন দোলা বুকুৰ দুখাৰ্ত তেজৰ হেৰা বুলি আইৰ হাতত তুলি দিয়া সূতাৰ মোনাত দৰমহাই লৈ আহিছিল মিঠা মিঠা প্ৰাপ্তি। ঘটিৰ জোনাইৰ দৰে তিল তিলকৈ বাঢ়িছিল দৰমহাই, আৰু পিতাই শ্ৰেণীকোঠাৰ বৰ্ডত লিখিছিল কাব্যৰ সাৰাংশ। বৰ্ডে কেঁকোৰা চুলিত সানিছিল চক পেঞ্চিলৰ কুঁৱলী কণা। দৰমহা অহাৰ দিনাখন আইৰ জুহালৰ গোন্ধে আমাক আমনি কৰিছিল। নীলকান্ত কছাইৰ পৰা অনা আধাশেৰ মাংসই পুৰাই দিছিল ভোগৰ উদৰ। টিপচাকিৰ পোহৰত ৰঙাকৈ ফুটটিৰ তলত দেখিছিলো সিদিনা লখিমী আইৰ তৃপ্তিৰ সেন্দুৰীয়া হাঁহি। নৰোত্তম কেৰেণীয়ে হাতত তুলি দিয়া দৰমহাই সোমাই আহিছিল পিতাইৰ সতে বাকীৰ দোকানে দোকানে। কৰোণাকাইৰ দোকানৰ ক্ৰেকজেক বিস্কুট, বনস্পতি ডালডা, 4 hands টুথপেষ্ট, শালিমাৰ তেল, উপিন জেঠাইৰ দোকানৰ মাৰ্কিন কাপোৰ আৰু বিহুৱানৰ সূতা, পৰশুমেধিৰ দোকানৰ গেলামালৰ বাকী, টিউচন ফিজ, তালিম ঘৰৰ চাহৰ বিল, হিমানী পেহীৰ হাতশালৰ বোনাছ, আৰু যে খুটখাট বহু কিবা কিবি। দৰমহা আহিলে উঠাই দিছিল ৰোৱনী দাৱনীৰ বাকীৰ সিকি টকা, আঠুৱনীয়া কঠীয়াৰ আঘুনি বৰাৰ, চাইকেলৰ শিথিল কেৰিয়াৰত মেৰিয়াই অনা কহুৱা কহুৱা ৰঙৰ কাগজৰ নোৰা, য'ত মাৰ গৈছিল পিতাই ৰচা নাটক, জীৱন লেখা আৰু আমাৰ পঢ়াৰ আখৰা। এনেকৈ দৰমহা নামৰ আস্থা জীপাল জাপিৰ তলত পাৰ হৈছিল আমাৰ দিন, মাহ, বছৰ, ৰ'দ বৰষুণৰ, হাঁহি চকুলৰ, শাওন ভাদৰ। দৰমহাই আনিছিল বৃদ্ধ ককাৰ এৰিয়া চাদৰ, ৱাটাৰ ভেৰিজ কম্পাউণ্ড, আইতা ৰুমাল উৰ্নি আৰু আয়তী সভাৰ মাননি। আইলৈ বহল পাৰিৰ ৰিহানতে পিতাইক কোৱা শুনিছিলো, মোলৈ কিয়নো লাগিছে, মইচোন ঘৰতে থাকো, আপুনিহে ল'ব লাগে। আৰুনো কিমান চিলাম ঘামে উৱলা কামিজ, যোৱাতি মাহতো নললেচোন চানি পৰা চকুহালৰ নতুন ফ্ৰেম। লাহে লাহে দৰমহাই ঘটিৰ আকাশ চুইছিল। দৰ্জনৰ সলনি এটিকৈ দিয়া চলাই, কাছৰ বটলত ইঞ্চিৰ জোখত মিঠাতেল, 4 ভাগৰ এভাগ জনতা চাবোনৰ ভূগোল শৰীৰ। পিতাইৰ কামিজৰ ৰবিন নীল ধুই নিছিল দিনে দিনে অভাৱৰ বৰষুণে। মনত আছে স্কুললৈ যোৱাৰ পৰত তেলৰ উদং টেমা আৰু চালিৰ খৰিকা, পিতাই মূৰৰ ৰ'দে পৰা শুকান বৰফ। ঠিক এনেকৈয়ে একেটি গীতৰে পুনৰাবৃত্তিৰ দৰে পিতাইৰ দৰমহাই বগাইছিল মাহৰ স্থায়ী অন্তৰা আৰু কল্যাণ ৰাগ। আইৰ জমাতলিৰ মচুৰ দাইল ৰঙৰ কুৰিৰ নোটখনি দৰমহাৰ শেষতম সাক্ষ্য হৈ আকৌ এবাৰ চাইকেলত উঠিছিল লহাৰ বাটে আমাৰ অভাৱ নিৰাময় বজাৰলৈ। মাহৰ শেষৰ দিনবোৰ এতিয়াও আহে, কালৰ আঁচৰত আই বোপাই দুবৰি তলত। এতিয়াও নিজানত কাণত পৰে পিতাইৰ চাইকেলৰ স্মৃতিময় টিলিঙা। শেৱালি তলত হেৰা বুলি আইক মতা মধুতম সময়, জুহালৰ আধাশেৰ মাংসৰ গোন্ধ আইৰ লখিমী হাতৰ। এতিয়াও নাকত লাগে, যি মোৰ উদৰ নহয় হিয়াহে পুৰায়।